ছাৰ বাইদেউসকল, মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আসাম টেট পৰিৱেশ আৰু ছ'চিয়েলৰ লগতে অন্যান্য যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। বলক এতিয়া পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। আলু পোনপ্ৰথমে কোনখন দেশত উৎপন্ন কৰা হৈছিল? দক্ষিণ আমেৰিকা। কোনখন দেশত পোনপ্ৰথমে জলকীয়া উৎপন্ন কৰা হৈছিল? দক্ষিণ আমেৰিকা। কোনখন দেশত সৰ্বপ্ৰথমে বিলাহী উৎপন্ন কৰা হৈছিল? দক্ষিণ আমেৰিকা। কোনখন দেশত পোনপ্ৰথমে সয়াবিন খেতি কৰা হৈছিল? চীন দেশ। কোনখন দেশত পোনপ্ৰথমে ভেন্দি উৎপন্ন কৰা হৈছিল? আফ্ৰিকা। কোনখন দেশত পোনপ্ৰথমে কফি উৎপন্ন কৰা হৈছিল? আফ্ৰিকা। কোনখন দেশত পোনপ্ৰথমে মাকৈ খেতি কৰা হৈছিল? মেক্সিকো। কবি খেতি পোনপ্ৰথমে ক'ত কৰা হৈছিল? ইউৰোপ। ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক পৰিমাণে ৰবৰ উৎপন্ন হয়? কেৰেলা। ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে কপাহ উৎপন্ন হয়? গুজৰাট। ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে কুঁহিয়াৰ উৎপন্ন হয়? উত্তৰ প্ৰদেশ। ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে মৰাপাট উৎপন্ন হয়? পশ্চিম বংগ। ভাৰতৰ কোন ৰাজ্যত প্ৰচুৰ পৰিমাণে সৰিয়হ উৎপন্ন হয়? উত্তৰ প্ৰদেশ। ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ অধিক পৰিমাণে ধান উৎপন্ন হয়? পশ্চিম বংগ। চাহ ৰপ্তানিৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? চতুৰ্থ। সৰ্বপ্ৰথম চাহ খেতি কোন দেশত কৰা হৈছিল? চীন দেশত। চাহপাত উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? দ্বিতীয়। পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক পৰিমাণে চাহপাত উৎপন্ন হয়? চীন দেশ। পৃথিৱীৰ কোনখন দেশ চাহপাত ৰপ্তানিৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিছে? চীন দেশ। অসমত সৰ্বপ্ৰথম কোনে চাহ আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ব্ৰুছ। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন আছিল? মণিৰাম দেৱান। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক পৰিমাণে হালধি উৎপন্ন হয়? অন্ধ্ৰ প্ৰদেশ। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক পৰিমাণে ধনিয়া উৎপন্ন কৰা হয়? ৰাজস্থান। সৰ্বাধিক পৰিমাণে কফি উৎপন্ন হোৱা ৰাজ্যখনৰ নাম লিখা। কৰ্ণাটক। ভাৰতৰ কোনখন ৰাজ্যই নহৰু উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিছে? হাৰিয়ানা। মহাৰাষ্ট্ৰৰ কোনখন চহৰ আঙুৰ খেতিৰ বাবে বিখ্যাত? নাছিক। অসমত মুঠ কিমানটা চাহ বাগিচা আছে? 850ৰো অধিক। অসমৰ কোন ঠাইত চাহ গৱেষণা কেন্দ্ৰ আছে? যোৰহাট জিলাৰ টুকলাইত। অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন? বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিচা।
এই চাহ বাগিচাখন এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ। টি চিটি অফ আছাম বুলি ক'লে কোনখন চহৰক বুজায়? ডিব্ৰুগড়। টি কেপিটেল অফ দি ৱৰ্ল্ড বুলি ক'লে কোনখন ঠাইক বুজায়? যোৰহাট। অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? ডিব্ৰুগড়, 177খন আছে। ছেকেণ্ড পজিশ্যনত আছে তিনিচুকীয়া, 122খন। অসমৰ প্ৰথম চাহ বাগিচাখন ক'ত অৱস্থিত? চাবুৱাত। মৃৎশিল্পৰ অন্যতম আকৰ্ষণ কি? টেৰাকোটা। ভাৰতৰ কোন ঠাইক বস্ত্ৰ নগৰী বোলে? মুম্বাই। অসমৰ কোন ঠাইক বস্ত্ৰ নগৰী বোলে? শুৱালকুছি। মৃৎশিল্প কেন্দ্ৰ থকা অসমৰ তিনিখন ঠাইৰ নাম লিখা। হাজো, কৰিমগঞ্জ আৰু ধুবুৰী জিলাৰ আচাৰীকান্দি। অসমৰ কোনখন জিলা বাঁহ শিল্পৰ বাবে বিখ্যাত? নলবাৰী। বেত শিল্পৰ বাবে বিখ্যাত জিলাখনৰ নাম লিখা। কাছাৰ জিলা। অসমৰ কোনখন জিলা পাটি শিল্পৰ বাবে বিখ্যাত? কৰিমগঞ্জ। অসমৰ কোনখন ঠাই পিতল শিল্পৰ বাবে বিখ্যাত? হাজো। অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? সৰ্থেবাৰী। ভাৰতৰ শীতল মৰুভূমি ক'ত অৱস্থিত? লাডাখ। লক্ষদ্বীপ কোন সাগৰত অৱস্থিত? আৰৱ সাগৰ। আমাৰ ৰাজ্যখনত কিমানখন গাঁও আছে? 26,000। পিচিকালচাৰ বুলিলে কি বুজা? মীন পালন। চেৰিকালচাৰ বুলিলে কি বুজা? ৰেচম সূতা প্ৰস্তুত কৰিবলৈ এৰী, মুগা আৰু পাট পলু পালন। মৌমাখি পালন কৰা কোনটো কালচাৰৰ অন্তৰ্গত? এপিকালচাৰ। উদ্যান শস্য কোনটো কালচাৰৰ অন্তৰ্গত? হৰ্টিকালচাৰ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং কেইখন আৰু কি কি? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং হৈছে 6খন। শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নতুন শৰাইঘাট দলং, নৰনাৰায়ণ সেতু, বগীবিল দলং আৰু ভূপেন হাজৰিকা সেতু। ধলা শদিয়াত থকা ভূপেন হাজৰিকা সেতু হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নতুনকৈ আৰু এখন দলং নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। সেইখন হ'ল ধুবুৰী আৰু ফুলবাৰী সংযোগী দলং, যিটোৰ দৈৰ্ঘ্য হ'ব 20 কিলোমিটাৰ। আৰু এই দলংখনৰ নদী অংশত থাকিব 12.6 কিলোমিটাৰ। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।